হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু এখন চাকৰিৰ খবৰ। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু ভাল লাগিলে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। তো আজি চাকৰিটো হ'ল যে নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি শিলচৰৰ পৰা ওলাইছে। শিলচৰৰ পৰা যিটো ভেকেঞ্চি ওলাইছে, টোটেল ভেকেঞ্চি হয় আমাৰ 55টা হয়, 55টা ভেকেঞ্চি ওলাইছে। তো ইয়াতে ভেকেঞ্চিবোৰৰ নামকেইটা মই কৈ দি আছোঁ। ৰেজিষ্ট্ৰাৰৰ ওলাইছে, ডেপুটি ৰেজিষ্ট্ৰাৰ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ, লাইব্ৰেৰিয়ান, মেডিকেল অফিচাৰ, হিন্দী অফিচাৰ, সুপ্ৰিটেণ্ডেণ্ট, জুনিয়ৰ হিন্দী ট্ৰান্সলেটাৰ, টেকনিকেল এছিষ্টেণ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰ, ছিনিয়ৰ ইঞ্জিনিয়াৰ। তো এইকেইটা টোটেল ভেকেঞ্চি 55টা ওলাইছে। তো ক্ৰাইটেৰিয়াকেইটা আমি চাওঁ, এলিজিবিলিটি ক্ৰাইটেৰিয়া কোনে কোনে এপ্লাই কৰিব পাৰিব। ক্ৰাইটেৰিয়াকেইটা মই অলপ পঢ়ি দিম আৰু বুজাই দিম আপোনালোকক কোনে কোনে এপ্লাই কৰিব পাৰিব। প্ৰথম পষ্টটো হ'ল ৰেজিষ্ট্ৰাৰৰ। ইয়াৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব, 55% মাৰ্ক লাগিব, বি গ্ৰেড লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব, হোল্ডিং এনালগছ পোষ্ট। চাওক কি এক্সপিৰিয়েঞ্চ আছে, এইকেইটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট এজ লিমিট থাকিব লাগিব 56 ইয়াৰ্ছ। 56 ইয়াৰ্ছৰ বেছি হ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। দ্বিতীয় পদটো হ'ল আমাৰ ডেপুটি ৰেজিষ্ট্ৰাৰ। ইয়াৰ বাবে আপোনাৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, 55% মাৰ্ক থাকিব লাগিব আৰু 9 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এছিষ্টেণ্ট প্ৰফেচাৰৰ। এজ লিমিট থাকিব 50 বছৰৰ। তৃতীয়খন পোষ্ট আছে আমাৰ এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ। ইয়াৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, 55% মাৰ্কছ থাকিব লাগিব আৰু চাওক এজ লিমিট আছে ইয়াৰ 35 ইয়াৰ্ছ। 35 বছৰ পাৰ হৈ গ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। লাইব্ৰেৰিয়ান মেথড ৰিক্ৰুটমেণ্ট, ইয়াৰ বাবে মাষ্টাৰ ডিগ্ৰী লাগিব আৰু এজ লিমিট লাগিব 56 ইয়াৰ্ছ। মেডিকেল অফিচাৰ আছে, ইয়াত MBBS ডিগ্ৰী, কোৱালিফিকেশ্যন ইনক্লুড এইবিলাক লাগিব আৰু এজ লিমিট 35 বছৰ থাকিব। মই এডভাৰটাইজমেণ্টটো তলত ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। আৰু 6 নম্বৰটো হ'ল হিন্দী অফিচাৰ। ইয়াৰ বাবেও আপোনাৰ মাষ্টাৰ ডিগ্ৰী লাগিব, হিন্দী, ইংলিছ, কম্পিউটাৰ মিডিয়াম ছাবজেক্ট, মিডিয়াম এক্সামিনেশ্যন ডিগ্ৰী লেভেললৈকে আপুনি হিন্দী ছাবজেক্টটো কম্পালচাৰী থাকিবই লাগিব আৰু মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। আৰু নৰ্মেল ডিগ্ৰীৰ কাৰণেও পষ্ট আছে, মই কৈ দি আছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে আপোনালোকে বহুত বস্তু হেৰাই যাব। তো ভিডিঅ'টো স্কিপ নকৰিব। নেক্সট আছে আমাৰ চুপ্ৰিটেণ্ট মেথড ৰিক্ৰুটমেণ্ট এছেঞ্চিয়েল ক্ৰাইটেৰিয়া। তো ইয়াৰ ক্ৰাইটেৰিয়াকেইটা হ'ল ফাৰ্ষ্ট ক্লাছ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব, ইউনিভাৰ্চিটি ইনষ্টিটিউট ডিচিপ্লিনৰ মাষ্টাৰ ডিগ্ৰী থাকিলে ভাল, ইনষ্টিটিউট 50% মাৰ্ক গ্ৰেড, নলেজ কম্পিউটাৰ এপ্লিকেশ্যন, ৱৰ্ড প্ৰচেছিং, স্প্ৰেডশ্বীট আৰু নট এক্সটেণ্ডিং 30 ইয়াৰ্ছ, মানে 30 বছৰৰ ওপৰত থাকিব নোৱাৰিব। জুনিয়ৰ হিন্দী ট্ৰান্সলেটাৰ, ইয়াৰ বাবেও আপোনাৰ ক্ৰাইটেৰিয়া থাকিব লাগিব, মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, হিন্দী ইংলিছ কম্পালচাৰী থাকিব লাগিব, মিডিয়াম এক্সামিনেশ্যন ডিগ্ৰী লেভেললৈকে হিন্দী ইংলিছটো থাকিবই লাগিব। নেক্সট হ'ল আপোনাৰ টেকনিকেল এছিষ্টেণ্ট। ইয়াৰ বাবে ফাৰ্ষ্ট ক্লাছ BE BTech MCA কৰা থাকিব লাগিব, এজ লিমিটটো থাকিব লাগিব 30 ইয়াৰ্ছ। জুনিয়ৰ ইঞ্জিনিয়াৰ, ইয়াৰ বাবে বেচেলাৰ ডিগ্ৰী ফাৰ্ষ্ট ক্লাছ থাকিব লাগিব। নেক্সট হ'ল আমাৰ 10 নম্বৰটো হ'ল ছিনিয়ৰ এছিষ্টেণ্ট। ইয়াৰ বাবে আপোনাৰ 12 ক্লাছলৈকে থাকিব লাগিব, মিনিমাম টাইপিং স্পীড 35 WPM, প্ৰফিচিয়েঞ্চি কম্পিউটাৰ ৱৰ্ড প্ৰচেছিং, স্প্ৰেডশ্বীট আৰু কম্পিউটাৰ স্কিল, ষ্টেনোগ্ৰাফি স্কিলছ আৰু বেচেলাৰ ডিগ্ৰীটো থাকিলেও ভাল হ'ব। এজ লিমিট 33 ইয়াৰ্ছলৈকে হ'ব। এপ্লিকেশ্যন প্ৰচিডাৰটো আপোনাৰ ৱেবছাইটত ফিল আপ কৰিব লাগিব। ৱেবছাইটৰ লিংকটো মই তলত ডেছক্ৰিপশ্যনত দি দিম, আপুনি ডাইৰেক্টলি ৱেবছাইটত যাই ফৰ্ম ফিল আপ কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। চাকৰিৰ ডেইলি আপডেট পাবৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক। তো বোলক ধন্যবাদ। জয় আই অসম।